ব্লগাৰ বয় বাবু আকৌ যিমান ভাই তো এটা দুখৰ খবৰ মানে মই আপোনাক তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনাক মোৰ ইউটিউব চেনেললৈ এইটো একদম পুৰা একদম এতিয়া বিহু চলি আছে পুৰা সকলোৱে বিহু ফাংচন চাই আছে কোনোবাই কিবা কৰি আছে কিন্তু মই বহি আছোঁ দোকানত আৰু এতিয়া দোকানত বহাবলৈ মই আপোনালোকক ভিডিঅ' দিব পৰা নাই একদম বিহু বুলি তো এতিয়া মই দিম আজি কিবা এটা দিম বুলি ভাবিছোঁ বিহু বুলি ভিডিঅ' তো একদম ভিডিঅ'টো চাই থাকিব একদম এন্তক জৰুৰ বনি ৰहा क्योंकि आज का ब्लॉग धमाकेदार होने वाला अरे बाबा तो आज मैं तो जा रहा हूँ अपने दुकान में क्योंकि हमारा कपड़े का दुकान है आप एक लास्ट ब्लॉग था ना वो नहीं था एक ब्लॉग में वो देख लिया था आप लोगों ने तो आज मैं वही दुकान पे जा रहा हूँ दुकान पे बेचने के लिए क्योंकि बहुत बिजी हूँ फिर भी मैं ब्लॉग बना रहा हूँ और आज रात जो है हमारा से तो हमारा पास में ही तो नहीं है মানে আমাৰ ওচৰত নহয় কিন্তু অকণমান দূৰ হয় আমাৰ ওচৰতো আছে বাৰু ফাংচন কিন্তু সেই ফাংচন মই চাবলৈ একদম নাযাওঁ আৰু মই যিটো ফাংচন চাবলৈ যাম তাতে হৈছে আশ্চৰ্য বৰপাত্ৰ আৰু যদি পাৰোঁ তেনেহ'লে ভিডিঅ' দেখাম আৰু যদি নোৱাৰোঁ তেনেহ'লে কি কৰিম নেদেখাওঁ তো একদম পুৰা একদম লাইনত পুৰা থাকিব একদম পুৰা বাবাৰে বিহু বিহু লাগিছে গাতে ছাবস্ক্ৰাইব কৰক চেনেল ছাবস্ক্ৰাইব আরে পুরা যিহেতু একদম বিহুর বতৰ হয় আৰু মোৰ গাব মন গৈছে এটা বিহু গীত আৰু এই বিহু গীতটো মই আপোনালোকৰ মাজত গাই দিছোঁ কাৰণ মই এনেও গান গাব নাজানো হ'লেও আপোনালোকৰ মাজত এটা বিহু গীত গাই দিছোঁ আৰু গানটো আপোনালোকে শুনক এই পৰ্বতৰে ঢেকীয়া আন্ধাৰ পেন 5 টকীয়া কুকুৰে ঠেং দাঙি মুতে মুতে ও আমাৰ নিচিনা অসমীয়াই 5 টকীয়া আন্ধাৰ পেন আৰে টকাত পালেহে কিনে মোৰ মইনা ঐ আরে টকাত পালেহে কিনে কোনো বিহু নহয় এইটো এনে কিবা এটা ধেমালিঘূৰীয়া গীত কাৰণ কোনেও চিৰিয়াছলি নল'ব আচল বিহু আচলতে আমাৰ এইবোৰ নহয় আচল বিহু আপোনালোকে সদায় শুনি থাকে যেনে চাহৰে লগতে জানৈ কিবা মিলাই খুৱালো জান তোমাক দেখা আজিও মনত পৰে গান একদম গাব নাজানো আৰু সেই প্ৰথম কথা কওঁ সেইটো কোনো বিহু নহয় আচল বিহু হৈছে সেইটোৰ এইটো মই এনে তামাচাতে গাইছোঁ গানটো কোনেও যাতে চিৰিয়াছলি একদমেই নল'ব A few moments later. Yang bulan di sini. भाई साहब iyalah তো এটা দুখৰ খবৰ মানে মই আপোনাক কৈছিলোঁ যে মই বিহু যাবলৈ যাম য'ত আহিব আশ্চৰ্য বৰপাত্ৰ কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে সেই বিহুখন কেঞ্চেল কৰা হৈছে মই আপোনালোকক এটা ভিডিঅ' দেখাই দিছোঁ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আজি ৬৯তম পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ আটাইবোৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে পৰৱৰ্তী কাৰ্যসূচীসমূহ আমি ৰাইজৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম বহুত বেয়া লাগিছে তো এতিয়া ঘৰলৈ যাব লাগিব আৰু ঘৰলৈ গ'লেও কথা নাই কাৰণ ডিম্পু দাই কৈছিল লাইফত এটা ছেকেণ্ড অপশ্যন ৰাখক তো আমাৰো ছেকেণ্ড অপশ্যন আছে মানে আমাৰ ওচৰতে যিখন বিহু ওচৰ মানে গোটেই দূৰ নহয় আৰু গোটেই মানে ওচৰতে যাওক আৰু বহুখিনি ওচৰতে হয় আমাৰ পৰা তো পশ্চিম নলবাৰী মানে চামতা বহুত পশ্চিম নলবাৰী আমিও পঢ়োঁ কিন্তু চামতাত হয় আৰু চামতা বহুত দূৰ হয় তো এইখন বহুত ওচৰতে হয় বাকৰা বিহুতলী তো আমি তালৈ যাম তাত সিমান ডাঙৰ গায়ক নাই হ'লেওতো আছে ন বেবী কুইন আৰু কোনোবা ভাস্কৰ সুৰত নে কি তো আমি যাম তালৈ আৰু তালৈ এইখিনি এতিয়া ফাংচন যাম ছেকেণ্ড অপশ্যন আমাৰো আছে তো আজি ছেকেণ্ড অপশ্যনটো কাম কৰি দিব লাইফত তো একদম এতিয়া তালৈকে যাম বহুত বেয়া লাগিল আশ্চৰ্যতাক চাম বুলি ভাবিছিলোঁ কিন্তু বচপনে কৰিছে দিয়ক মানে বচপন মানে এইটো স্থগিত আৰু মই ইংলিছটো হৈছে নে নাজানো তো স্থগিত কৰিছে যিহেতু পিছত হ'লেও চাবলৈ পাম আশা থাকিল তো আজি বলক এতিয়া তালৈয়ে যাম এতিয়া উপায়তো নাই আৰু ওচৰতে এতিয়া বাদ দিয়ক ওচৰতে ভাল যায় কষ্ট নহয় তো এতিয়া যাওঁ মই মানে বিয়ান চিয়ান নিপিন্ধিলোঁ আজি আৰু ছাতি না লাংটা হৈ যাব পাৰিছে
চ' ৰাইজ বৰ্তমান মই আছোঁ গণেশ মন্দিৰত। মানে আপোনালোকে মানে আগতে যদি মোৰ ভিডিঅ' কোনোবাই চাইছে আজিৰ পৰা বহুত আগতে আৰু তেওঁলোকে নিশ্চয় দেখিছে গণেশ মন্দিৰটো মই আগতে দেখাইছোঁ। মানে য'ত বিহু হৈছে তাৰ ওচৰতে হয় মন্দিৰটো, তাত একো শুনা নাপায়। সেইফালে যে পোহৰ দেখিছে সেই পোহৰত হৈ আছে বিহু, কিন্তু তাত একো শুনা নাপায় বাবে মই ইয়ালৈ আহিছোঁ। প্ৰথম কথাটো হ'ল কি এতিয়া গায়ক উঠিব, গোটেইখিনি দেখাম। পুৰা একদম ইয়াতে ফাংচন চলি আছে আৰু একদম ফাংচন এতিয়া একে হ'ব। মানুহ একদম পিছফালে নাই, কাষত নাই, ইফালে গান গাই আছে। তো এলা বাদ দিয়ক, তো গায়কে গান গাই আছে। তো একদম কি ক'ম আৰু একে হ'ব টকাৰ ফাংচন, এয়ে টকাৰ। এতিয়া একদম চব ফাংচন চাংচন শেষ আৰু এয়া মোৰ লগত ভাস্কৰ সুৰত দা। এনে সুৰত তোৰ পাধি নেকি কি এনে ভাস্কৰ দাৰ নামটো ভাস্কৰ দা। তো ভাস্কৰ দাই কিবা অলপ কৈ বোলে মানে গান কিন্তু ফালি পাইছে একদম পুৰা একদম। মইতো চেনেলটো ছাবস্ক্ৰাইব কৰিব, বিন্দাছ আছাম। বিন্দাছ বিন্দাছ কিয় বিন্দাছ ৰাজ, বিন্দাছ আছাম, বিন্দাছ ৰাজ। ঠিক আছে, আটাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাব আৰু শুভকামনা দিলোঁ বহুত মানে আগবাঢ়ি যাওক চেনেলটো। আৰু ভাস্কৰ দাক যদি অনুষ্ঠান মাতো একদম একদম মানে ডাঙৰ গায়ক করছে। ডাঙৰ গায়কৰ কথা নাই, আমি একদম আজি নাচি নাচি ভাগৰি গৈছোঁ একদম। আৰু একদম পুৰা অসমীয়া গামোচা লগাই লৈছে, কোনো গায়কে চাগে লৈ নলয়। তো একদম মজা একদম ফালি পেলাইছে। কিন্তু হ'লেও মানে আৰু ভাল লাগিছে আৰু গাঁৱত আশে পাশে বহুত সৰু সৰু গায়ক আছে, বহুতে নামাতে আৰু এই ডাঙৰ ডাঙৰবোৰ ৰখি বিচাৰে। তো দাদা আগলৈ আৰু যাতে আপুনিও আগুৱাই যায় দাদা। তো কালি একদম পুৰা ফাংচন চাংচন চাই আহি গ'লোঁ আৰু একদম এতিয়া আছোঁ বৰ্তমান দোকানত। যেখিনি ৰাতিপুৱাৰ কামেই আহিছে দোকানত আৰু এইফালে মোৰ নিজৰ ভিডিঅ' চাই আছোঁ। এই চাওক নিজৰ ভিডিঅ' চলি আছে, যিহেতু ভিডিঅ'। তো মানে বেলেগ কথা নহয়, ইয়াতে কেইটামান কমেণ্ট আহিছে। কমেণ্ট মানে মোক কমেণ্ট নকৰে, ক'ৰবাত কেইটামান মানুহেতো কমেণ্ট কৰে। তাৰ মাজত ইয়াতে 17টা কমেণ্ট আহিছে আৰু 17টা কমেণ্টত কৈছে আছাম টিভি ডেইলি ব্লগ লাগে। তাৰপাছত মানে তাৰ মাজতে আৰু কেইটামানে কৈছে আৰু প্ৰণৱ ডেকা ডেইলি ব্লগ দিয়া কৰা, আকৌ ধীমান ভাই ডেইলি ব্লগ লাগে, ব্লগাৰ বয় বাবু ডেইলি ব্লগ লাগে। আৰু কথাটো হৈছে কি ডেইলি ব্লগ মই ডেইলি ব্লগ দিলোঁ বাৰু। কি টপিকৰ কিহৰ ওপৰত দিম ডেইলি ব্লগ দিলে এতিয়া লাইফষ্টাইল দিব পাৰোঁ। লাইফষ্টাইল ভিডিঅ' মোৰ এনেও নাচাব আৰু কিনো কৰিম লাইফটোত কিবা এটা কৰি আছোঁ দেখাম। এটা বনাইছোঁ বাৰু লাইফষ্টাইল ব্লগ অলৰেডি আৰু ভালকৈ বনাব পাৰি। কিন্তু এতিয়া চাওঁ আৰু ডেইলি ব্লগৰ কথাটো, আৰু মোৰ ডেইলি ব্লগ কোনে চাব। তো হ'লেও চাম আৰু চেষ্টা কৰিম, যিহেতু কমেণ্টটো কৰিছে আৰু তো ভাল লাগিছে কমেণ্ট কৰাৰ বাবে। তো আপোনালোকে এনে কমেণ্ট কৰিব, লাইক কৰিব, উৎসাহ দিব। তো এয়াই দিয়ক আৰু মানে। আৰু কালি ফাংচন চালোঁ, কেইমিনিটমানৰ হ'ল ভিডিঅ'টো মই চোৱা নাই, চাম, চাই কিনে আৰু দেখাম আৰু বাকী বস্তুবিলাক ক'ৰ বস্তু যায় কি হৈছে কালি ৰাতি।